everyone. মই একদম পিঠা বনাই আছো। ইয়া পিঠা দেখা দিছো। মায়ে পিঠা বনাই আছে। Hi everyone. বিহু পিঠা বনালে আপোনালোকে আৰু কি বনাইছে কমেন্টত জনাব দেই। মায়ে পিঠা বনাইছে তাৰপিছতে মই বনাম। মা কেৰা কৰি আও। ভোগালী বিহু শুভেচ্ছা দি দিয়া আকৌ। ভোগালী বিহু শুভেচ্ছা সকলো ৰাইজলৈকে থাকিল আৰু আমাৰ এই ছোৱালীজনী সকলোৱে মন যেনে কৰে যেন। মায়ে আজিহে কৈছে দেই ভিডিঅ' সন্মুখত কথা কৈছে আজি। এইটো আমাৰ ঘৰ পাগল দেই। একেবাৰে 3 নম্বৰ ভণ্টি হয় এজনী সৰু ছোৱালী আমাৰ ঘৰখনৰ আৰু এই তুলনি বিয়াতে চবকে মাতিম ন হয়নে ফেচবুকতে মাতি দিম আৰু সকলোখিনি আহিব কেনেকৈ মাতি দিবি YouTube channel মাতি দিব আমাৰ ৰজুৱা হক YouTube channel আছে নহয় তাত মাতি দিব কালি ৰাতিও অলপ বনাইছিলোঁ তাৰপিছত এতিয়া আকৌ মই এইবোৰ ঘৰলৈ নিবলৈ বনাই আছোঁ মায়েও বনাইছে মইও বনাইছোঁ আৰু কালি ৰাতিখিনি শেষে হৈ গ'ল পিঠা এনেকৈ খালোঁ আৰু আমি তাৰপিছতে আমাৰ যোৰহাটৰ পৰা আইতা আছে পেহী আছেহি মানে এতিয়া ঘৰত খুব ভাল লাগিছে ঘৰখন যে এতিয়া বিহু লাগিছে মানে একদম উৎসৱ মুখৰ পৰিৱেশ খুব ভাল লাগি আছে কাৰণ ঘৰৰ মানুহ সকলোটি আছেহি আহি পেলাই আমাৰ এটা ফেমিলি মানে আমাৰ যোৰহাটত থাকে ককা আইতা ককা ঢুকালে আৰু পেহীয়াত থাকে খুৰা খুৰী এতিয়া তেওঁলোক আহি পেলাই আমাৰ শিৱসাগৰতে আছে সেইকাৰণে খুব ভাল লাগিছে থাকি মেলি একদিন কিন্তু এতিয়া মোৰ মনটো বেয়া যাব লাগিব বিহুৰ কথা আজি আবেলিকে চাগে যামগে এতিয়া ঘৰলে মায়ে মই একে হয় নাই বাৰু দেখিবলৈ বাৰু মাৰ লগত আগত ৰিলছ বনাইছোঁ বাৰু মা মানে মোৰ ভাগতে গা ভাল নাছিলে যে তাৰপিছত গা ভাল নাইকিয়া মোৰ খবৰ ল'বলৈ গৈ মানে ৰখিবলৈ গৈ পেলাই মা ভাগৰ জ্বৰত পৰি গ'ল মাও খিনাই গ'ল এদিন একদম মুখ খিনাই থাকিলে ময়ো খিনালোঁ আহিছে পৰা জুলনা খেলি ঘূৰি ফুৰিছে একদম উৎপাত তাৰ ভাগৰ আৰু পিঠা দেখাইছোঁ ৰ'ব মায়ে পিঠা বনাইছে আমাৰ মাহীয়েক ভাগিনীয়েক আহিছে কেইটা কৈ দিয়া হাই কৈ দিয়া এনেকৈ কৈ দিয়া হাই কৈ দিয়া Hello. তাৰপিছত কৈ দিয়া Good morning. আৰু Subscribe कर देना. ছাবস্ক্ৰাইব কৰি দেনা আৰু বিহু শুভেচ্ছা দি দিয়া আকৌ বিহু নহয় শুভেচ্ছা দি দিয়া বিহু শুভেচ্ছা থাকিল চবলৈকে কৈ দিয়া কিয় নকৰা তুমি নকৰে লাষ্ট কৈছে আমাৰ মায়ে কেনেকুৱা ষ্টাইলৰ পিঠাটো বনাইছে চাবা দেই কি পিঠা বুলি কয় মা এইটো তিল পিঠা বাৰু কিন্তু আৰু কি বুলি কয় এইটো লুটিয়া বনাইছে জুইটোত ভাল হোৱা নাই হয় অকণমান টাইম ৰ'ব লাগিব ন এই দেখিলে কেনেকৈ লুটিয়াই ল'লে মই নৰ্মেলটোহে জানো দেই বনাব ষ্টাইলটো একেটাই খালি লুটিয়াই দিব লাগে হয় নাই খাবলৈ ভাল হয় হৈ গ'ল ন কালি আমি বজাৰ কৰি আহিলোঁ কালি কিন্তু কেইটামান বস্তু মানে পাহৰি গ'লোঁ আৰু ৰাতি যোৱা হ'ল যে সেইটো কাৰণে ঠাণ্ডাও বেছি হ'ল সেইকাৰণে পটাপট গুচি আহিলোঁ এতিয়া আকৌ ভণ্টি মই দুটামান বস্তু আনিবলৈ যাম আপোনালোকক দেখাম দেই কি আনিলোঁ এতিয়া বজাৰ কৰিবলৈ পূৰা ৰেডি হৈ ল'লোঁ আৰু এইটো কালি কিনিছিলোঁ হাইনেকটো কেনেকুৱা লাগিছে জনাব আপুনি একদম গোটা মাছে ধুনীয়া ষ্টাইলত কেনেকুৱা লাগিছে জনাবচোন কি কিনো দেখাম বাৰু আপোনালোকক বিশেষ বৰ বস্তু নাই কালি অলৰেডি কিনাই হ'ল কিন্তু 21 তাৰিখৰ পৰা ভাগত আছে যে সেইটো কাৰণে তাৰ বাবে দুটামান এনেই বজাৰ মানে কালি থাকি আহিলে বস্তু কেইটামান আনিবলৈ এতিয়া ওচৰৰে কাপোৰৰ দোকানখনলৈ যাম বজাৰ কৰিমগৈ আপোনালোকে চাই থাকিব দেই এতিয়া দোকান পালোহি